ক'ৰবালৈ যোৱাৰ সময়ত মোৰ নতংকি নকৰিলে মনে নভৰে আৰু আজি প্ৰথমবাৰৰ বাবে ট্ৰাই কৰিছোঁ হিটলেছ কাৰ্লছ। মই আজি গৈ আছোঁ মই পঢ়া স্কুলখনলৈ। কাৰণটো হৈছে যে আমাক যিজন ছাৰে অসমীয়া পঢ়াইছিলে তেখেতে আজি অৱসৰ গ্ৰহণ কৰিছে, গতিকে প্ৰাক্তন ছাত্ৰী হিচাপে আমি যাম বুলি ভাবিছোঁ, মই আৰু মোৰ লগৰ কেইজনীমান। আৰু এইযোৰ হৈছে মোৰ মাৰ কাপোৰ। মায়ে এযোৰ বিহুতে লোৱা, চিলাই মেলি থৈ দিছে, এবাৰো পিন্ধা নাই। মই আজি প্ৰথম পিন্ধিছোঁ আৰু এতিয়া চাওক কাৰ্লখিনিনো ঠিককৈ হ'লনে নাই, কিন্তু প্ৰথম দেখিছে নহয় মোৰ ৰিয়েকশ্যনটো। মই ভাবিছিলোঁ নহ'লে নেকি, কিন্তু যেতিয়া মই হাতেৰে চুলিখিনি ভাঙি দিলোঁ তেতিয়া দেখিছে মোৰ ৰিয়েকশ্যন লগালগ চেঞ্জ। আৰু বাও চাদৰখিনি বেছি ধুনীয়া হ'ল, সোঁ চাদৰখিনি মেবি মই ভালকৈ নকৰিলোঁ চাগে, সেইকাৰণে বৰ এটা ঠিক নহ'ল, কিন্তু অভাৰঅল ঠিকে আছে। ট্ৰাই কৰিব পাৰে আপোনালোকে। নিজকে মনতে বুজাই আছিলোঁ যে বাইদেউ তুমি স্কুললৈ যাবা, বিয়া খাবলৈ নহয়, ইমান ষ্টাইল কৰাৰ প্ৰয়োজন নাই। কিন্তু মই হ'লোঁ ষ্টাইলী মানুহ, ষ্টাইল নকৰাকেনো যামনে। আৰু কাপোৰযোৰ মই চুৰ কৰি পিন্ধিছোঁ দেই গাইছ, মায়ে দেখিলে মোৰ পিঠি ফালি দিব। এতিয়া ভগৱানে বচালেহে বচোঁ আৰু মই যাওঁ দেই, বাই বাই, দেৰি হৈছে মোৰ।